মই গীতামণিয়ে আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা নতুন ভিডিঅ'টো হৈছে কেটলি পিঠা। তাৰ বাবে মই ইয়াত অলপমান পিঠাগুড়ি লৈছোঁ, অকণমান নিমখ দিছোঁ আৰু অলপমান চেনি দিছোঁ আৰু অলপমান নাৰিকল মিক্সিত দি পেলাই অলপমান নাৰিকল দিছোঁ আৰু অকণমান ঘিউ দি দিছোঁ। এতিয়া মই সকলোখিনি একেলগে মিক্স কৰিছোঁ, অকণমান পানী সানি পেলাই মিক্স কৰিছোঁ। এতিয়া মই ডেগত পানী উতলাই থৈছোঁ। ডেগৰ সাফৰত মই বগা কটনৰ কাপোৰ এখনত ঢাকি সেয়া মই ডেগৰ মুখত এটা এটাকৈ দি যাম। এয়া পানী প্ৰায় উতলি গৈছে। এতিয়া মই ইয়াত অলপমান ৰিফাইন সানি লৈছোঁ, সাফৰখনত অকণমান ৰিফাইন সানি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি ভৰাই দিম। পিঠাগুড়ি মই পিঠাগুড়ি ভৰাই লৈছোঁ। পিঠাগুড়ি ভৰাই লৈছোঁ। ঢাকি দিম। ঢাকি পেলাই পাপৰখন কেটলি মুখত দি দিম। আপোনালোকে চাই থাকিব, এনেই সহজ, ঘৰতে কৰিব পাৰিব। এয়া মই দি দিছোঁ পাপৰখন। খুব বেছি 5 মিনিটমান ৰাখিলেই হৈ যাব। এয়া এটা প্ৰায় হৈ গৈছে। এয়া মই খুলিম, চাব আপোনালোকে। খুব ধুনীয়া হৈছে। খুব ধুনীয়া হৈছে, দেখিলেনে? খুব ধুনীয়া হৈছে। আপোনালোকেও ঘৰতে বনাই চাবচোন, খাবলৈও খুব টেষ্টি আৰু বেছি কষ্ট নাই। 5 মিনিটতে হৈ যায় এইটো পিঠা। মোৰ পিঠাকেইটা বনোৱা হৈ গৈছে, আটাইকেইটা। খুব সুন্দৰ হৈছে। আপোনালোকেও নিজে এবাৰ ট্ৰাই কৰি চাব, খাবলৈও খুব ধুনীয়া হয়। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।